নমস্কাৰ, মোৰ নাম শ্ৰীমতী নাজিয়া দেউৰী। মই এটি কবিতা আবৃত্তি কৰিবলৈ ওলাইছোঁ। কবিতাটোৰ নাম মাহীদেউ পুতলা। কবি নীলকণ্ঠ বৰদলৈ। আমাৰ ওচৰতে মাহীদেউৰ ঘৰ। মাহীদেউ পুতলাটি হ'ল এদিন জ্বৰ। জ্বৰ জ্বৰ পানী লগা জ্বৰ। হাতীৰ ডাক্তৰ ডাক্তৰ। মাহীদেউৱে ক'লে ডাক্তৰ আনিবলৈ দাদালৈ দিলে। দৌৰ দৌৰ দৌৰ। টক টক টক। দুৱাৰত ডাক্তৰে কৰে টক টক। পুতলাই ভয় খাই কবে ঠক ঠক। ভয় নাই ডাক্তৰে ক'লে লাহেকৈ পুতলাক বেজী এটা দিলে। আইঐ দৰৱ খালে, গাখীৰ খালে, জ্বৰ ভাল হ'ল। হাঁহি হাঁহি পুতলাই খেলিবলৈ গ'ল।